নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কিমান অসমীয়া সাঁথৰ লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ সাঁথৰটো হৈছে ভগৱান নহয় মই পলকতে যাওঁ, মুহূৰ্ততে মই ভবা ঠাইখন গৈ পাওঁ। কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে আমাৰ মনটো, নহয়নে বাৰু? 2 নম্বৰ সাঁথৰটো হৈছে শাৰী শাৰী গুটি জোঙা জোঙা পাত, থাকোনো কেনেকৈ বাৰু নোখোৱাকৈ তাক। হয়, ইয়াৰ উত্তৰটো হৈছে গোমধান। 3 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো পানীত নুডুবে জুইত নুপুৰে। কোৱাচোন উত্তৰটো অলপমান ভাবি। হয়, ইয়াৰ উত্তৰটো হৈছে বৰফ। 4 নম্বৰ সাঁথৰটো হৈছে আমতলৰ পানীখিনি চামতলে যায়, ধুবাই ধোৱা কাপোৰখিনি খমখমাই যায়। কি বাৰু উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে তালযোৰ। 5 নম্বৰ সাঁথৰটো হৈছে চোৰে দেখি থাকিলেও দিনতে হওক বা ৰাতি কেতিয়াও চুৰ কৰিব নোৱাৰে। এনেকুৱা বাৰু কি আছে? হয়, ইয়াৰ উত্তৰটো হৈছে জ্ঞান। 6 নম্বৰ সাঁথৰটো হৈছে মাৰিলে কান্দে আৰু চুই দিলেই মনে মনে থাকে। দিয়াচোন উত্তৰটো অলপমান ভাবি। ইয়াৰ উত্তৰটো হৈছে কাঁহৰ বাচন বৰ্তন। 7 নম্বৰ সাঁথৰটো হৈছে এডাল মাৰলি দুখন ছাল, নবন্ধাকৈ থাকে সৰ্বতি কাল। হয়, ইয়াৰ উত্তৰটো হৈছে কলপাত। 8 নম্বৰ সাঁথৰটো হৈছে এটা বস্তু আছে তাৰ 3টা হাত আৰু 3টা হাতেৰে চলে দিন ৰাত। কি বাৰু উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে চিলিং ফেন। 9 নম্বৰ সাঁথৰটো হৈছে সেইখন কি ঠাই য'ত যায় যদি 100জন মানুহ ঘূৰি আহে আকৌ 101জন মানুহ। এনেকুৱা বাৰু কি ঠাই? হয়, ইয়াৰ উত্তৰটো হৈছে বিয়া পাতিব গ'লে, নহয়নে বাৰু? 10 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি ছাৰ আছে যিজনে কেতিয়াও পঢ়ুৱাব নোৱাৰে। এনেকুৱা কি ছাৰ আছে যিজনে কেতিয়াও পঢ়ুৱাব নোৱাৰে? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে আচাৰ, নহয়নে বাৰু? আজি 11 নম্বৰ সাঁথৰটো হৈছে বিনা খৰিতে সিজে ভাত, ভাত খালেহে উঠে পাক। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো কি হ'ব পাৰে কমেণ্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।